এয়া হৈছে জুবিন দাৰ সমাধিস্থল। ইয়াতেই জুবিন দাক দাহন কৰিব অজস্ৰ মানুহ। এতিয়া অলপমান ভিৰ কম, বিশেষকৈ প্ৰখৰ ৰ'দত সকলোৱে ৰ'দত থিয় হৈ থাকিব নোৱাৰে, তাৰ কাৰণে এতিয়া ভিতৰত অকণমান ভিৰ কম। তথাপিও বহুত মানুহ আছে ইয়াতে, হাজাৰ হাজাৰ মানুহ। জুবিন দাক মুখাগ্নি কৰিব। নিউজত দিয়া মতে জুবিন গাৰ্গৰ ভগ্নী পাল্মি বৰঠাকুৰ লগত সংগ দিব অৰুণ গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাই। বহু মানুহ পাহাৰৰ ওপৰত সেই ছাইডত গৈ মানে গছৰ তলত ছাঁ পৰা ওপৰত পাহাৰৰ ওপৰৰ পৰা চাই আছে, কিছুমানে গছৰ ওপৰত উঠি চাই আছে। হাজাৰ মানুহৰ সমাগম ঘটিছে, মানুহ আহি আছে গৈ আছে। ভিতৰত মানে ইমানেই গৰম, মানে অসম্ভৱ। সাধাৰণ মানুহ যদি আপুনি থিয় হৈ থাকে বা বেছি প্ৰখৰ ৰ'দত থাকে, চেঞ্চলেছ হৈ অলৰেডি বহুত কেইজন পৰিছে। ওচৰতে ডক্তৰ আছে, এম্বুলেঞ্চ আছে, ট্ৰিটমেণ্ট কৰিছে লগে লগে। তো অধিক মানুহ, ইমান মানুহ, তো সেয়ে চাব আহিলোঁ ইমান ভিৰৰ মাজত। তথাপিও জুবিন দা থাকিব আমাৰ মাজত, অমৰ হৈ থাকিব। চন্দন কাঠেৰে জ্বলোৱা হৈছে, মুখাগ্নি কৰিলে বৰ্তমান কিছু সময়ৰ আগতে। হওক, অজস্ৰ মানুহ। এই ঠাইডোখৰত একচুৱেলি কিছুদিনৰ আগতে এখন নাৰ্চাৰী আছিলে আৰু এখন সৰুকৈ শ্মশান আছিলে। দুদিনৰ ভিতৰত গোটেই মানে JCB পকলেন লগাই পূৰা মাটি ফিল কৰিছে, ফিল কৰি এইখিনি বনোৱা হ'ল। আৰু এই ঠাইডোখৰ হৈছে পাটৰকুছি, সোণাপুৰ এৰিয়াৰ পাটৰকুছি হাতীমূৰা অঞ্চলত পৰে।